নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ওলাইছোঁ আমাৰ গাঁৱত বিহু পাতিছে, বিহু প্ৰচেশ্যন কৰিবলৈ। এইফালে আমাৰ ভাইটিও ওলাই হৈ গ'ল, মোৰ লগতে যাব বোলে। আৰু এয়া আমাৰ গাঁৱৰ ৰাইজসকল আহিলে, ওলাই পিনি চাদৰ মেখেলা পিন্ধি আহিছে, মানে বিহু ড্ৰেছত নাচি নাচি আহিছে দেই চবেই। আৰু এইফালে ময়ো মাজতে সোমাই দিলোঁ। এয়া দেখিছেনে, খোজকাঢ়িও আহি আছোঁ। এইফালে বৰষুণো দি আছে মাজে মাজে, মানে এয়া ক'বই নালাগে, বিহু ভালকৈ থাকিছে। আমি গাঁওখন এক পাক ঘূৰি আহিছোঁ দেই। আমাৰ গাঁওখন মানে বহুতে ডাঙৰ বাৰু, এক পাক ঘূৰিলোঁ, একদম ভৰি চৰি বিষাই গ'লগৈ। আৰু এইফালে আমি বিহু পতা জেগা পাই গ'লোহি, ৰঙমঞ্চ। এয়া আহি পাইছোঁহি, পাই গ'লোহি দেই। একদম মানে ভাগৰ লাগি গৈছে একদম মানে। আৰু এইফালে আমাৰ বাও মানে বহিবলৈহে গৈছে, আৰু মানে চবৰে ভাগৰ লাগি গৈছে। আৰু এতিয়া আমাক খাবলৈ দিব কিবাকিবি চাহ বুট আৰু সেয়াই। আৰু এইফালে আমাক কিবা ভাষণ দি আছে মঞ্চত। আৰু এয়া ভাষণ শুনি থকা নাই মই। তাৰপিছত ঘৰলৈ আহিলোঁ, আকৌ ৰাতিকৈ বিহু চাবলৈ আহিব লাগিব। আজিলৈ ভিডিঅ'টো ইমান